অসমৰ প্ৰকৃত নাম কি? প্ৰাগজ্যোতিষপুৰ। অসমত আহোমৰ প্ৰথম ৰাজধানী কি আছিল? চৰাইদেউ। কেতিয়া মল্লদেৱে নাৰায়ণ উপাধি পাইছিল? 1540 খ্ৰীষ্টাব্দ। কোনে অসমত মালেখ বংশ প্ৰতিষ্ঠা কৰিছিল? চালাস্থাম্বাই। কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত কেতিয়া মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? 1563 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ কেতিয়া হৈছিল? 1449 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণ কেতিয়া হৈছিল? 1567 চনত। আহোম শাসনকালত পাইক প্ৰথাৰ কোনে আৰম্ভ কৰিছিল? মমাই তামুলী বৰবৰুৱাই। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 চনত। 1671 চনত হোৱা শৰাইঘাট যুদ্ধত আহোম বাহিনীৰ নেতৃত্ব কোনে দিছিল? লাচিত বৰফুকনে। 1671 চনত হোৱা শৰাইঘাট যুদ্ধত মোগল বাহিনীৰ নেতৃত্ব কোনে দিছিল? ৰামসিংহই। ইটাখুলি যুদ্ধ কেতিয়া হৈছিল? 1682 চনত। অসমত চুতীয়া শাসন কোনে প্ৰতিষ্ঠা কৰিছিল? বীৰপালে। সতী কোন বংশৰ? চুতীয়া বংশৰ। আহোম শাসনকালত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিল? টকা। কোচ শাসনকালত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিল? নাৰায়ণী। আহোমৰ কোনজন ৰজাই অসমত ভূমি জৰীপৰ ব্যৱস্থা কৰিছিল? গদাধৰ সিংহই। আহোম শাসনকালত কোনে প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিল? জয়ধ্বজ সিংহই। কামৰূপৰ কোন ৰজাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। কেতিয়া এন্দেৱৰ সন্ধি হৈছিল? 1826 চনত। ফুলগুৰি বিদ্ৰোহৰ সময়ত কোনজন ব্ৰিটিছ বিষয়া নিহত হৈছিল? লেফটেনেণ্ট ছিংগাৰ। অসমৰ তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰীনাথ দুৱৰা বৰবৰুৱাই। আহোমৰ শেষৰজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ। চৰাইদেউত চুকাফাই কেতিয়া আহোম বংশ প্ৰতিষ্ঠা কৰিছিল? 1253 চনত। অসমত আহোম শাসন কেতিয়া আৰম্ভ হৈছিল? 1228 চনত। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে 1828 চনত অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম নেতা কোন আছিল? গোমধৰ কোঁৱৰ। বিখ্যাত হুদৰ আলি কোনে বনাইছিল? গদাধৰ সিংহই। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ প্ৰথম শ্বহীদ কোন আছিল? কনকলতা বৰুৱা। অসমত ফুলগুৰি বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? 1861 চনত। আহোমৰ কোনজন ৰজাৰ শাসনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? শিৱসিংহ। শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উদয়াদিত্য সিংহ। কোন আহোম ৰজাৰ দিনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? গদাধৰ সিংহ। 1662 চনত আহোম শাসনৰ ৰাজধানী গুৰগাঁও দখল কৰা মোগল ৰজাজন কোন আছিল? মীৰ জুমলা। অসমত প্ৰথম বাৰ্মিজ আগ্ৰাসন কেতিয়া হৈছিল? 1817 চনত। অসমৰ দ্বিতীয় বাৰ্মিজ আগ্ৰাসন কেতিয়া হৈছিল? 1819 চনত। শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিক ক'ত হত্যা কৰা হৈছিল? গহপুৰত। মহাত্মা গান্ধীয়ে আহ্বান কৰা দণ্ডি যাত্ৰাত কোনজন অসমীয়া স্বাধীনতা সংগ্ৰামীয়ে অংশগ্ৰহণ কৰিছিল? লীলিধৰ বৰুৱাই। অসুৰৰ আলিৰ সন্ধি কেতিয়া হৈছিল? 1639 চনত। অসুৰৰ আলি সন্ধি কাৰ কাৰ মাজত সম্পাদিত হৈছিল? আহোম আৰু মোগলৰ মাজত। কাছাৰৰ প্ৰাচীন নাম কি আছিল? হিড়িম্বা। আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখন কি আছিল? শৰাইঘাটৰ যুদ্ধ। কাৰ লগত যুদ্ধ কৰি মূলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল? তুৰ্বাকৰ লগত। দৰং কোনে শাসন কৰিছিল? দৰঙী ৰজাই। আহোমৰ কোনজন ৰজাই আনুষ্ঠানিকভাৱে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? জয়ধ্বজ সিংহই। আহোম ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? চাওলুং চুকাফা। আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? মমাই তামুলী। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? 1769 চনত। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? 1783 চনত। তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? 1786 চনত। অসমত চুকাফাই কেতিয়া প্ৰৱেশ কৰিছিল? 1228 চনত। মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? 1921 চনত। অসম চুক্তি কেতিয়া হৈছিল? 1985 চনত। অসমত কোনে পাল বংশ প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্মপালে। কোনজন ৰজাৰ সময়ছোৱাক অসমৰ ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণৰ যুগক। কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। কোনজন আহোম ৰজাৰ সময়ত শিৱসাগৰৰ বিখ্যাত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? শিৱসিংহৰ দিনত। কোচ শাসনৰ প্ৰতিষ্ঠাপক কোন আছিল? দুৰ্লভ নাৰায়ণ। আহোমৰ শেষৰজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ। আহোমৰ কনিষ্ঠতম ৰজা কোন আছিল? চুলিকফা। মুনিৰাণ দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনত।
বৰ্মন শাসনৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। কোনজন ৰজাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ দিনত। চকৰে ফেটিক বুৰঞ্জীৰ লেখক কোন আছিল? নুমলী বৰগোহাঁই। বামুণী কোঁৱৰ নামেৰে কোন জনাজাত আছিল? চুডাংফা। অসমীয়া ৰেচমৰ বৰ্ণনা তলৰ কোনখন গ্ৰন্থত পোৱা যায়? ৰামায়ণত। কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? পৃথ্বীৰজাই। কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? পুষ্য বৰ্মনে। পাল বংশৰ শেষৰজন ৰজা কোন আছিল? জয়পাল। আহোম কছাৰী যুদ্ধ কেতিয়া হৈছিল? 1490 চনত। প্ৰথমবাৰৰ বাবে মুছলমানে কেতিয়া অসম আক্ৰমণ কৰিছিল? 1206 চনত। ল'ৰা ৰজা নামেৰে কাক জনা গৈছিল? ৰত্নধ্বজ সিংহ বা চুলিকফাক। প্ৰথমবাৰৰ বাবে অসমত কেতিয়া খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? 1825 চনত। আহোমে কেতিয়া গুৰগাঁৱত ৰাজধানী স্থাপন কৰিছিল? 1539 চনত। আহোমে কেতিয়া চুতীয়া ৰাজ্য দখল কৰিছিল? 1522 চনত। আহোমে কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কেতিয়া ধ্বংস কৰিছিল? 1536 চনত। নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? 1587 চনত। কোচবিহাৰ মোগলে কেতিয়া দখল কৰিছিল? 1609 চনত। আহোমৰ ৰজা হিচাপে গদাধৰ সিংহই কেতিয়া শাসনভাৰ লৈছিল? 1681 চনত। অসমৰ প্ৰথমজন ব্ৰিটিছ প্ৰশাসক কোন আছিল? ডেভিড স্কট। নেৰীৰ হত্যাকাণ্ড স্বৰাজোত্তৰ ভাৰতৰ সৰ্ববৃহৎ হত্যাকাণ্ড বুলি চিহ্নিত হৈছে। কেতিয়া এই হত্যাকাণ্ড সংঘটিত হৈছিল? 18 ফেব্ৰুৱাৰী 1983 চন। স্বৰাজোত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। মাজুলীৰ সন্ধি কেতিয়া সম্পাদিত হৈছিল? 1563 চনত। 1563 চনত সম্পাদিত হোৱা মাজুলীৰ সন্ধি কাৰ কাৰ মাজত সম্পাদিত হৈছিল? আহোম স্বৰ্গদেউ চুকাফা বা খৰৰ ৰজা আৰু কোচ সেনাপতি চিলাৰায়ৰ মাজত। ঘিলাৰাজী ঘাটৰ সন্ধি কেতিয়া সম্পাদিত হৈছিল? 1663 চনৰ 9 জানুৱাৰীত। 1663 চনৰ 9 জানুৱাৰীত সম্পাদিত হোৱা ঘিলাৰাজী ঘাটৰ সন্ধি কাৰ কাৰ মাজত সম্পাদিত হৈছিল? আহোম আৰু মোগলৰ মাজত। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? শুক্লধ্বজ। অনন্ত কণ্ডলীয়ে কোনজন কোচ ৰজাৰ দিনত দশম স্কন্ধ ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল? নৰনাৰায়ণৰ দিনত। ইংৰাজৰ ৰাজত্বকালৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী কোন আছিল? মহম্মদ ছাদুল্লাহ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ আকবৰ হাইদৰী। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হয়? 1948 চনৰ 26 জানুৱাৰী। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হয়? 1948 চনৰ 5 এপ্ৰিল। অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হয়? 1948 চনৰ 1 নৱেম্বৰ। অসম পশু চিকিৎসা বিদ্যালয় কেতিয়া স্থাপন কৰা হয়? 1948 চনত। অসম আয়ুৰ্বেদ কলেজ কেতিয়া স্থাপন কৰা হয়? 1948 চনত। গুৱাহাটী আকাশবাণী কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? 1948 চনত। প্ৰশাসনৰ সুবিধাৰ বাবে ইংৰাজীয়ে অসমক ভৌগোলিকভাৱে কিমান অংশত বিভক্ত কৰিছিল? 2টা অংশত, আপাৰ অসম আৰু লৱাৰ অসম। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰিব, বেয়া লাগিছে তাকো কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকে GK চিৰিজৰ অসম, ভাৰত আৰু গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰবিলাক পাই থাকিব। ধন্যবাদ।